লুকটো হাইটি বাদ দি আমাৰ শৰ্ট ফিল্মৰ শ্বুটিঙৰ কাৰণে বৰ্তমান তৈয়াৰী হৈ আছে। কি চাই আছে এফালে ফোন মানে আমাৰ মেকআপ কৰি মেকআপ ৰেডি মানে মেকআপ কৰি আছে আমাৰ ছুটি ছুটি আৰম্ভ হ'ল। এই শ্বুটিং ৰেডি হৈছে। দাদা আছে আমাৰ, হিজুল্লা আছে, লগতে আমাৰ কেমেৰামেন চিনাকি হেৰি আৰু হৈছে মাছৰুম। ইয়াৰ মানে বেলেগ অভিনয় হ'ব এক্টৰ আৰু ই কৰিব ঔষধ, মানে ছোৱালী ঔষধ কৰি পঠাব আৰু বাকী ছোৱালীবিলাকৰ কিন্তু সাৱধান হবি। তাৰমানে কেছটো কি ৰিয়েল লাইফত আমি যদি পঠাব পৰা নাই, ঔষধতো ব্যৱস্থা কৰোঁৱে তথাপিও বলে পৰা নাই, কিন্তু চিনেমা ধৰি বলে পাৰি আমি পঠামে ঔষধ কৰিলেও পঠাব। আৰু ৰিয়েল লাইফত আপি কিন্তু সাৱধান, ঠিক নাই কৰিব পাৰে। মই কিবা বস্তু যদি নাপি নাপি ভাই বৰ্তমান শ্বুটিঙৰ ফেমিলি মেম্বাৰ গোটাই ৰেডি। এতিয়া শ্বুটিং আৰম্ভ। কেমেৰামেন কোৱা গেল, কেমেৰামেনে আহিব নাই, কেমেৰামেন থৈ গৈছি। কেমেৰামেন আহিব নাই, গতিকে 1 ঘণ্টামান ৱেইট কৰিব লাগিব। আমি এক্টৰগিলাক ঘামাব লাগিব। ঘামাৰ পিছত মানে ছোৱালীগিলাক মেকআপ চেকআপ শেষ হ'ব লাগিব। তাৰপিছত কেমেৰামেন আহি পাব। আহি পোৱাৰ পিছত আমি শ্বুটিং আৰম্ভ কৰিম। তো চাই দিয়ক ভিডিঅ'বিলাক প্লে কৰিছোঁ না কৰা নাই। আজি আমাৰ কেদাৰ শ্বৰ্ট ফিল্মৰ আৰম্ভ শ্বুটিং। ডায়মণ্ড পুৰা মেংগডন ব্লেক ডন ৰেডি আৰু বাকী এইবিলাক সদস্য তাতে আছে। এতিয়া মেকআপ কৰি দিব, মানে ব্লেকৰ পৰা হোৱাইট কৰি দিব। হোৱাইটটো আনি হ'ব লাগিব যাতে কোনো দেখা নাপাৱে। গাইজ চলি আছে শ্বুটিং। চাওঁ মানে এইটো ডায়মণ্ড, মাছৰুম, কেমেৰামেন চব ৰেডি। চিনাকি লুক দেখাইছো চাওঁ। এই হাই মাত দিয়ে এটা এয়াৰ লুক দেখা পাই মৰে আহি উঠছি। লুকটো হাইটি বাদ দি আমাৰ আজি জংঘলৰ মাজত শ্বুটিং হ'ব। চিনাকি ভূত, এফালে ডায়মণ্ড পণ্ডিত, বডিগাৰ্ড পেচাব কৰি আছে। কেমেৰা একশ্যন। চেণ্ডেল দি মাৰলি নৰকত যাম। বাস হ'ব।